ভিৰৰ মাজত হেৰাই গ'ল নেকি সীমা হঠাৎ কোনোবা এটা ষ্টেচনত যেন থমকি ৰ'ল ঢিং এক্সপ্ৰেছৰ গতি এতিয়া ক'ত আছে কেনেদৰে আছে DSP সীমা দাস লগৰে লাভলীনাহঁতে দপদপাই আছে পেৰিছ অলিম্পিকত পিছে সীমা 2018 চনৰ 20 অনুৰ্ধৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ এছিয়ান গেমছত সীমাৰ চমকপ্ৰদ প্ৰদৰ্শনৰ কথা কোনে পাহৰিব পাৰিব কিন্তু আঘাতৰ সমস্যাই সীমাৰ কেৰিয়াৰত যেন পেলালে কুপ্ৰভাৱ 2019 চনত সীমাই লোৱা 45 দিনৰ পৰীক্ষাৰ বিৰতিয়েই যেন সকলো সলনি কৰি পেলালে সীমাৰ কেৰিয়াৰ কিয় হঠাৎ থমকি ৰোৱাৰ দৰে হৈছে আঘাত মিছমেনেজমেণ্ট নে বহুতে কোৱাৰ দৰে কিছু অহংকাৰী মনোভাৱ এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈ প্ৰত্যাৱৰ্তন কৰাটোৱেই সীমাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান কাৰণ কিছুদিন পূৰ্বে TOPCৰ তালিকাৰ পৰাও বাদ পৰিছিল সীমা দাস যদিহে সীমা দাসে কামবেক কৰিব পাৰে তেন্তে সেয়া হৈ পৰিব এথলেটিক্সৰ বাবে ডাঙৰ অনুপ্ৰেৰণাৰ কাহিনী আমাৰ NZNewsৰ সীমাৰ প্ৰতি আছে অফুৰন্ত শুভকামনা আকৌ ঘূৰি আহক ঢিং এক্সপ্ৰেছ নিজৰ দুৰন্ত গতিৰে ট্ৰেকলৈ সেই শুভেচ্ছা NZNewsৰ নিউজ ডেস্ক NZNews